আজিও দেৰি হ'ল নহয় ৰখা খুৰা গাটো ভাল নহয় কি হৈছে খুৰা বিশেষ হোৱা নাই কিনো ঘৰখনত মোৰ কথাকে চিন্তা কৰি খুৰা গাটো বেয়া কৰিছে যাওঁ ব'লা দাদা মইনা স্কুলত থলে গৈ তই গাড়ীখন ভালকৈ মুচি থ মোৰ অফিচত যাব ঠিক আছে দাদা আপুনি চিন্তা কৰিব নালাগে মই টিপটপকৈ গাড়ী মুচি থ'ম আহক আহক আপোনালৈ মই এয়া খানা ৰেডি কৰিয়ে আছিলোঁ লওক নিমা মই যাওঁ গামোচাখন দিয়া মই আহিছোঁ দেই এই ৰ'বচোন শুনক তামোল নেখালেই নহয় হেৰি কৰিব আহোঁতে মাইনালৈ কিবা খোৱা বস্তু লৈ আহিব হ'ব মই অহা দেৰি হ'ব ছোৱালীজনী লৈ আহিবি দেই নিশ্চিন্ত থাকক টিপটপকৈ মই লৈ আহিমগৈ বাবু আহি পালেহি যা হাত ভৰি ধুই ল মা কাইলৈ ছাৰে কলেজত ফিজ দিব গৈছে বাবাটো 2-3 দিনৰ পাছত দিলে নহ'বনে বাবাটো কাইলৈও ক'ত পাম বিচাৰ খোচাৰ কৰিব লাগিব হ'ব খুৰা মই ছাৰক বুজাই ক'ম নিজৰ বুলিতো কোনোৱে নাই দাদা নবৰ ল'ৰাটোকে পঢ়াই ভাবিছিলোঁ গাঁওখনৰ ভিতৰত ভালকৈ পঢ়া শুনা উজ্জ্বল কৰি পাৰিম ভগৱানে জানে কি কয় নাজানো সেই হৰি সকলোকে ৰক্ষা কৰিবা ছোৱালী কালে ৰৈ আছ কালৈনো ৰ'ব ৰাহুললৈ ৰৈছে আকৌ কথা ক'বলৈ নাপালি আৰু অ ৰাহুল ৰ'বাচোন ৰাহুলে আমাক দেখি লাজ কৰিছে চা বল অংকুৰ লগৰীয়াক লগ পালে নহয় ৰাহুল তোমাৰ আজিও দেৰি হ'ল তোমাৰ কাৰণে মই বহুত দেৰি ৰৈছোঁ নহয় বৰষা মায়ে মামাৰ ঘৰলৈ গৈছিলে কলেজৰ ফিজ বিচাৰি কিন্তু নাপালে এইবাৰ চাগে মই ফাইনেল পৰীক্ষা দিব নোৱাৰিম ৰাহুল এয়া তুমি কি কৈছা মই আছো নহয় তুমি পইচাৰ কাৰণে চিন্তা কৰিব নালাগে এয়া লোৱা কলেজৰ ফিজ দিবা আৰু আজিৰ পৰা এনেকুৱা কথা নক'বা মাজনী গাড়ীত উঠা এইবোৰ কৰিবলৈকে কলেজলৈ যাওঁ আহ হেৰি কি হৈছে আপুনি মাজনীক মাৰিছে যে তুমি মাজত নোসোমাবা জীয়েৰে কি কৈছে সোধা এতিয়া মানে মোৰ গাতহে দুখ হ'ল হা ছোৱালীজনীক লাই দি আপুনিয়ে বেয়া কৰিলে এতিয়া মোৰ গাত দুখ দিবলৈ মাজনী কি শুনিছো এইবোৰ মই সঁচা মা মই তাক বহুত ভাল পাওঁ
অ' ভাইটি চাওঁ এফালে আহাচোন। টিপটপকৈ এটা কথা কোৱাচোন, ৰাহুল বোলা ল'ৰাটোৰ ঘৰ কোনখিনিতহে? ৰাহুল বা ঘৰটো ন এনেকৈ দি তিনিআলিটো পাৰ হৈ আপোনাৰ 3 নম্বৰ ঘৰটো। হয় নেকি? এটা কাম কৰাচোন, এজন লগতে উঠি লোৱা, ঘৰটো দেখাই দিবা। ব'লক তেনে। দাদা ঘৰ এইটোৱে। ৰঘুৱা ৰাহুল আছেনে বাৰু? হয় ৰাহুল আছে, আপোনাৰ আহকচোন ভিতৰলৈ আহক। কি আমি ইয়াত বহিবলৈ অহা নাই। ৰাহুল আপোনাৰ কোন হয়? মই ৰাহুলৰ খুৰা হয়। আপোনাৰ আহকচোন বহকি। ৰাহুল বাবাটো আহচোন বাহিৰলৈ ওলাই আহ। আপোনাৰ ল'ৰা মোৰ ছোৱালী প্ৰেমত পৰিছে, এইটো ভাল কথা হোৱা নাই। আপোনালোক বহি লওকচোন, মই ৰাহুলৰ মাক হয়। বাবাটো অকণমান ওলাই আছোন। বাবাটো মই এইবোৰ কি শুনিছোঁ? তই ছোৱালী ভাল পাবলৈ শিকিছ? বাবু তোক কিমান কষ্ট কৰি পেলাই আমি পঢ়িবলৈ পঠাইছোঁ, তই গৈ ছোৱালীৰ লগত প্ৰেমৰ হেৰি খেলিছ। আমাৰ সন্মানটো কেনেকৈ ৰাখিলি তই? আমাৰ সপোনবোৰ তই অথলে নিয়ালি। এয়াই আহি শেষ ক'লো। আজিৰ পৰা আপোনালোকৰ ল'ৰাই মোৰ ছোৱালীক যাতে বাটে পথে আমনি নকৰে। বাবাটো কথাবোৰ সঁচা নি? মিছা কথা মা, খুৰা মিছা কথা। আমি বহুত ভাল লগৰ হয়। তাই তেনেকুৱা ছোৱালী নহয়। দাদা দুখ কৰিছে কোনোবাই আৰু দুখ দিছে আমাক। কাউনা হৈ চন্দ্ৰলৈ হাত মিলাইছে। তোক কি কৰিব পাৰোঁ জান? মই আপোনাক কথা দিলোঁ, মোৰ ল'ৰাই আপোনাৰ ছোৱালীক আৰু কেতিয়াও আমনি নকৰে। আৰু এই কথাষাৰ মনত ৰাখিব। সকলো সমস্যা ধনেৰে সমাধান কৰিব নোৱাৰে। আমি দুখীয়া হ'লেও আমাৰ মান সন্মান আছে। আপোনালোকৰ নিচিনাকৈ মোৰ টকা পইচা নাথাকিব পাৰে, তথাপিতো মৰম ভাল পোৱা কোনেও বান্ধি ৰাখিব নোৱাৰে। এই কথা মনত ৰাখিব। আপোনালোক এতিয়া যাওকগৈ। আমাৰ ঘৰত দুখীয়া মানুহৰে স্থান পায়, ধনী মানুহৰ স্থান নাপায়। আপোনালোক যাওক। ব'ল ৰঘু, ইয়াত আৰু 1 ছেকেণ্ড নোৱাৰো। আহ। ইহঁতৰ বৰ ডাঙৰ ডাঙৰ কথা। টিপটপকৈ যিদিনা ৰঙা ঘৰত তহঁতক ৰুটি ভাত খুৱাম গম পাই যাবি। খুলিলে নমো ল'ৰাই কি কৰিছে? বাবাটো কথাবোৰ সঁচা নি? মা তাইক মই বহুত ভাল পাওঁ আৰু তাই মোক বহুত ভাল পায়। সেইবোৰ পাহৰি যা বাবাটো। দুখীয়া মানুহৰ বাবে প্ৰেম ভাল পোৱা এইবোৰ নহয়। আৰু ধনী মানুহৰ ছোৱালী দুখীয়া মানুহৰ ঘৰত কেতিয়াও বোৱাৰী হ'ব নোৱাৰে। দুখীয়া মানুহক ধনী মানুহে মানুহ বুলি নাভাবে। অ' পূৰ্ণিমা, পূৰ্ণিমা, অ' পূৰ্ণিমা। ৰাম কি হ'ল? কিয় ইমান চিঞৰি বাখৰি আহিছে? ঐ একে গোটেই মিঠাই দোকান উঠাই আনিলে যে, কথাটো কি? হেৰি হ'ল, মোৰ লগতে বুজনি পিতেক আৰু বুজনি আহিব এজনৰ ছোৱালী চাবলৈ। অঁ আমাৰ মাইনাই কথাটো গম পায় নে নেপায়? তাইক কোনো কথা সুধিব নালাগে। তাইক সুধি একো কাম নকৰোঁ। তাইৰ কাৰণে মই যিমান অকণমান পাই দিছোঁ ন, তাইক আৰু একো কথাই নুশুনো মই। ঐ ৰঘু, ৰঘু যাওঁ এইফালে আহচোন। এয়া লৈ যা, পাকঘৰত ভালকে থবি আৰু কাপকেইটাও লৈ যা। বাইদেউ আজি দাদাই যে টিপটপকৈ কামবোৰ কৰাই আছে, ঘৰলৈ কোনোবা আলহী আহিব নি? আজি আমাৰ মাইনাক চাবলৈ ল'ৰা এজন আহিব। বিয়া বৰ ভাল লাগিব দেই। মা মোলৈ চকলেট এটা লৈ আহিবা। কোনটোলৈ আহিব? ইয়াকে দিয়ক, হ'ব নাই? হে পূৰ্ণিমা শুনাচোন, আলহী আহি পালেহি। অঁ গৈছো। আহি পালেহি, আহক আহক ৰঘু, অ' ৰঘু, পানী আন। আহক ব'লা বহা।
মাজনী শুনাচোন, তোমাক চাবলৈ ল'ৰা এটা আহিছে। তুমি সেই ৰাহুলৰ কথাবিলাক ভাবি নাথাকিবা। যোৱা এতিয়া মাৰ লগত চাহৰ যোগাৰ কৰাগৈ। হ'ব। ভালে আছে নহয়? অ' ৰঘু, ৰঘু চাওঁ। বাটত আহোঁতে কিবা অসুবিধা হ'ল নেকি? নাই নাই, একো অসুবিধা হোৱা নাই। অ' মাজনী, তোমাৰ নামটো? অনুষ্কা বৰা। কোন ক্লাছত পঢ়ি আছা? এইটো। এইটত? এয়াই মোৰ ল'ৰা। অঁ, নমস্কাৰ নমস্কাৰ। বাকী আপোনালোকৰ ভালেই নহয়? আছোঁ দিয়ক। এয়া লৈ যাচোন, মাজনীক কবি চৰবত লৈ আহিবলৈ। ঠিক আছে। এয়াই মোৰ সম্পত্তি। ঠিকে আছে, আমাৰো এজনীয়ে ছোৱালী। হেৰা, অ' তুমি যোৱাচোন, তাইক লৈ আহাগৈ। অঁ, হেৰি আপোনালোক বহকচোন দেই। বাকী আপোনালোকৰ ভাল? দাদা, আমাৰ নবৌজনী মোবাইলত দেখাতকৈ বৰ ধুনীয়া দেই। সেই সেইজনী হেৰি নহয় বৰুৱানী, আহক আমি ভিতৰতে বহোংগে, আহক। দাদা ফোন নম্বৰটো লৈ ল'বি, পিছত কথা পাতিব লাগিব নহয়। বহা। তোমাৰ নাম? বৰষা বৰুৱা। ধুনীয়া নাম। কি পঢ়ি আছা? মই এতিয়া ডিগ্ৰী 3rd চেম। আপুনি? মই সৰুকৈ চৰকাৰী চাকৰি এটা কৰি আছোঁ। ঠিকে আছে, আপুনি বহক, মই অকণমান ভিতৰৰ পৰা আহিছোঁ। ঠিক আছে, যোৱা। আমি তেতিয়াহ'লে আগবাঢ়োঁ আৰু নহয় জানো? হয় কওকচোন, কিয় ৰখালে? আপোনালোকে বৰষা গ'লে কিয় আহিছিলে? বৰ্ষাক বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছোঁ। বৰষাই ৰাহুলক ভাল পায়, পুনৰ যাতে এইটো ৰাস্তাত আপোনালোক গাড়ী লৈ নাহে যাতে। ঠিক আছে, হ'ব। অ' বৰষা, অ' বৰষা, কোন? বৰষা নাই নেকি ঘৰত? অ' বৰষা, বৰষা ঘৰত নাই নি? আছে। তোমালোক বৰষাৰ লগৰ নেকি? অঁ। আহা, ভিতৰতে বহিবা, মই বৰষাক মাতি দিম। ভালকৈ থৈছোঁ না, চাই ল, চাই ল। তোমালোক গৈছে অঁ। মাজনী, অ' মাজনী। ঐ তহঁতি আহিলি? অঁ। বৰষা, তই কলেজলৈ নোযোৱা হলি যে? নাই এনেই। বৰষা, পৰীক্ষাৰ দিন পালিনে? আমাৰ মাজনী কলেজলৈ নাযায় নহয়। কিন্তু কিয়? প্ৰায় বিয়া পাতিছোঁ নহয়, আৰু 3 মাহৰ পিছত বিয়া। তোমাক আকৌ 3 দিনৰ আগতে আহিবা। ঐ, কথাটো সঁচা নি? ঐ বৰষা, ৰাহুলে তোলৈ কিবা এটা দি আছে। ঐ দিটা। তোমালোকলৈ চাহ আনিছোঁ, লোৱা। তহঁতি চাহ খাচোন, মই ভিতৰৰ পৰা আহিছোঁ। অঁ যা। খুৰী, দৰা ঘৰ ক'তনো? শিৱসাগৰ। তোমালোকৰ কিন্তু বহুত দায়িত্ব আছে, 5 দিনমানৰ আগতেই আহিব লাগিব। আৰু আমাৰ মাইনাক অকণমান বুজাবা দেই। হ'ব খুৰী। হেৰি নহয়, তোমালোকে মাইনাৰ লগত কথা বতৰা পাতা, মোৰ ভিতৰত বহুত কাম আছে। যোৱা মাইনা। ঐ এখন ল, ৰাহুলক দি দিবি। বৰষা, আমি তেতিয়াহ'লে যাওঁ। খুৰী, আমি যাওঁ দেই। অঁ, যোৱা, মাজতে আহি থাকিবা। অঁ।
তই চিন্তা কৰি নাথাকিবি, আমি মাজে মাজে আহি যাম। ঐ সেইখন দিবলৈ নাপাহৰিবি আকৌ। দি দিম বা আমাৰ ঘৰলৈ যোৱা নেকি? জোনমণি ৰাহুল ঘৰত আছে নে? আছে আছে, দাদা ঘৰতেই আছে। হ'ব দিয়া, তুমি এতিয়া যোৱা। ঐ ৰাহুল, বৰষাই তোলে চিঠি এখন দি পঠিয়াইছে। বৰষা, তুমি এইটো ভাল কাম নকৰিলা। ব'লা তোমাক ঘৰত থওঁগে, তোমাৰ মা দেউতাই চিন্তা কৰি থাকিব। মই আৰু ঘৰলৈ নাযাওঁ ভতি। নহয় বৰষা, তোমাৰ মা দেউতাই আমাক আঁকোৱালি নল'ব, কাৰণ তোমাৰ মোৰ ঘৰৰ লগত নিমিলে। মইতো তোমাক কোনো ঘৰৰ টকা পইচা দেখি ভাল পোৱা নাই, মই তোমাক সঁচা মৰমেৰে ভাল পাওঁ। তুমি যদি মোক নিনিয়া মই তেনেহ'লে বেলেগ সিদ্ধান্ত ল'ম। তেনেহ'লে যাওঁ ব'লা। মা, অ' মা, 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 মা। কি হ'ল বাবাটো? কি হ'ল? কেলে ইমান চিঞৰি আহিছ? মা, বৰষা একেবাৰে গুচি আহিলে। বৰষা, তোমাৰ মা দেউতাই মানি ল'ব জানো? কি হ'ল নবৌ? কি হ'ল? বাবাটোৱে একেবাৰে লৈ আহিলে। বাবাটো তই তাইক ঘৰত থৈ আহগৈ, কথাটো নহ'লে বেয়া হ'ব। খুৰা, মই যি আহিলো আকৌ উভতি নাযাওঁ। নহয় বৰষা, তোমাৰ দেউতাই আমাক বহুত অপমান কৰিলে। নহয় বৰষা, খুৰাই ঠিকেই কৈছে। তোমাৰ দেউতাই যদি তোমাক কাইলৈকে লৈ যায়হি, তেতিয়াতো আমাৰ পৰিয়ালটো বিপদত পৰিম নহয়। আপোনালোক কোনো বিপদত নপৰে, মই পৰিবলৈ নিদিওঁ। নবৌ, এহেঁতক ভিতৰলৈ লৈ যোৱা। আহা তোমালোক। মইনা, অ' মইনা, অ' হেৰা শুনিছানে? পানী এগিলাচ লৈ আহা। অ' হেৰা লৈ আহা আকৌ পানী এগিলাচ। আনিছোঁ লওক। আছে চাগে ভিতৰতে। মাজনী, দেখিছানে বাৰু কি ৰুমৰ অৱস্থা কৰি থৈছে? ছোৱালীজনী মানে কেতিয়ানো ডাঙৰ হ'ব গম নেপাওঁ আৰু দেই। ৰুমৰ অৱস্থা নাইকিয়া। মাজনী, মাজনী অ' মাজনী। অ' মাজনী, কি হ'ল? মুখে মতা নাই যে? কি হ'ল আকৌ ৰৈ আছে? কি হ'ল? ৰঘু, ক'ত গ'লি? গাড়ী দিয়া। খুৰা, আমাৰ ঘৰলৈ গাড়ী এখন আহিছে। আমাৰ গাড়ী এখন আহিছে? অ' খুৰা। তই দাদাক খবৰ দিবিচোন যা। হ'ব খুৰা। অ' মাইনা, মাইনা, 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 অ' মাইনা। দাদা আপুনি মনে মনে থাকক, বৰদা। চুপ, অ' মাইনা, মাইনা। দেউতা, তুমি আহিলা, আহা। আমি ইয়াত বহিবলৈ অহা নাই, বল ঘৰলৈ যাওঁ, তোক ঘৰলৈ নিবলৈ আহিছো।
চুপ থাক কুকুৰ মই তোৰ লগত কথা পাতিবলৈ অহা নাই মই মোৰ ছোৱালীক লগত লৈ যাবলৈ আহিছোঁ তই মোৰ টকা পইচা সা সম্পত্তি দেখি মোৰ ছোৱালীক পলুৱাই নিছাও মই আপোনালোকৰ কথা অথনিৰ পৰাই শুনি আছোঁ আমি দুখীয়া হ'ব পাৰোঁ আমাৰ টকা পইচা নাথাকিব পাৰে আমাৰ আত্মসন্মান আছে আপোনালোকৰ ছোৱালী নিজ ইচ্ছামতে আমাৰ ললৈ পলাই আহিছে অ' মইনা আহ আমি ঘৰলৈ যাওঁগৈ আহ তোক লৈ আমি ইমান সপোন দেখিছিলোঁ তোক পঢ়ুৱাম ডাঙৰ মানুহ কৰিম আৰু তই আজি এয়া কৰিলি অ' মা আহ আমি ঘৰলৈ যাওঁগৈ আহ মই ৰাহুললৈ নিজ ইচ্ছামতে আহিছোঁ মই কষ্ট পালেও ইয়াতে থাকিম মই আকৌ সেইখন ঘৰলৈ উভতি নাযাওঁ মা মই ইয়াতে থাকিম অতদিনে সাপক গাখীৰ খোৱালো মাইনা কোনো দেউতাকে নিজৰ ছোৱালীজনী বিপদত পৰাটো নিবিচাৰে তই এবাৰ ভাবি চাইছনে আমাৰ ঘৰখন আৰু এই ঘৰখনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে অ' মইনাৰ দেউতা এবাৰ ভাবি চাওকচোন মই যেতিয়া আপোনালৈ পলাই আহিছিলোঁ আপোনাৰতো একো নাছিলে টকা পইচা সা সম্পত্তি বুলিবলৈতো আমাৰ ওচৰত ফুটাই গজু নাছিলে আমাৰ টকা খোৱা মেলা কিমান কষ্ট হৈছিলে কিন্তু আপোনাৰ সঁচা মৰমে আমাৰ সংসাৰখন মই জানো আমাৰ মাইনাক ৰাহুলে খুব সুখত ৰাখিব মই বুজি পাইছোঁ আপুনিও কথাটো বুজি পাওকচোন আপুনি মাফ কৰি দিয়কচোন তুমি মনে নাথাকা তোমাৰ কথা মই একো নুশুনো দেউতা মা কি হৈছে মা ৰাহুল পানী আনা মা কি হৈছে মা চকু মেলাচোন অ' মা কি হৈছে অ' মা চকু মেলাচোন অ' মা কি হৈছে তোমাৰ চকু মেলাচোন মা কি হৈছে তোমাৰ মা মোৰ একো হোৱা নাই অ' মইনা মইনা মই বহুত ভুল কৰিলোঁ মই ভবাই নাছিলোঁ সঁচা মৰম সঁচা ভাল পোৱা কোনেও বান্ধি ৰাখিব যা মোক ক্ষমা কৰি দেউতা এনেকুৱা নক'ব আমাৰো আপোনালোকে মোক ক্ষমা কৰিব মই আপোনালোকক বহুত অপমান কৰিলোঁ আজিৰ পৰা মইনাক ৰাহুলৰ হাতত গতালোঁ মইনা ৰাহুল তেন্তে আজিৰ পৰা আপোনালোক আৰু টিপ টপকে বিয়নী হ'ল বাবাটো যা মা দেউতাক সেৱা কৰ হ'ব সদায় ভালে থাকিবা আমি আপোনালোকক বহুত অপমান কৰিলোঁ আমাক মাফ কৰি দিয়া আৰু নাই আমাকো ক্ষমা কৰি দিব দেই অ' তেন্তে ৰাতিলে খানা এটা ব্যৱস্থা কৰাতে ভাল হ'ব আৰু হয় আনন্দ কেলে নাচিব আমাৰ যিহেতু আইতা ইয়াতে আছে আইতাই বিহু এফাকি জুৰিব আৰু আমি সকলোৱে নাচিম বিহু এফাকি জুৰি দিয়ক আৰু